পুত্র 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 তুমি তোমার লক্ষ্যর পরা বিষয়িত হইছা পুত্র। আমার জীবনের লক্ষ্য এই নহয় যে যুদ্ধক্ষেত্র, জ্ঞান সমাজ সমস্যার করাই হল ব্রাহ্মণের ধর্ম পুত্র। ব্রাহ্মণের কর্তব্য হয়েছে জ্ঞান দান করা, শাস্ত্র প্রসার করা, শাস্ত্র সর্বোত্তম জ্ঞান অর্জন কৰি সমাজৰ সৰ্বোত্তম শিখৰলৈ আগুৱাই আমার দুর্ভাগ্য পুত্র। নহয় পুত্র, সহনশীলতার অর্থ পুরুষ নহয়। সহনশীলতা পিতা আমি যাক সহনশীলতা বুলি কৈছো, সময় আপোনালোকে তাক মনৰ মাত বুলি আখ্যা দিব। সত্যৰ পৰা মনৰ মাত বুলি ক'ব মানে সঁচা পিতা। এই আমাৰ এতিয়া আমাৰ ৰাজকুমাৰ দৰে এজন এজনকৈ গলি লিখে যদি জ্ঞানৰ ভাণ্ডাৰে কথা ক'ত কৰিম আমি জ্ঞানতা কোনে কৰিব আমাক শাস্ত্ৰৰ পুত্র আকাশক অনুসৰণ কৰিবলৈ শাস্ত্ৰ জ্ঞান মূল্যহীন হ'ব কি সহনশীলতা আৰু কিবা কৰিব সমাজে আমাক দূৰ কৰি কামোৰ কথা পুত্র তোমাক মই অস্ত শিক্ষা দিবলৈ অপাৰ পুত্র রাজপুত্র হৈছে ক্ষত্রিয় পুত্র। অস্ত শিক্ষা সম্পূৰ্ণ জ্ঞান অৰ্জন কৰা তেওঁলোকৰ প্ৰধান ধৰ্ম। আৰু তুমিতো ব্ৰাহ্মণ, গতিকে তোমাৰ কৰ্মক্ষেত্ৰ সম্পূৰ্ণ বেলেগ। নোৱাৰে এজন ব্ৰাহ্মণে কৰ্মক্ষেত্ৰ কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰে। যদি ৰীতি বিশ্ববিত ক্ষেত্ৰীয় হয় ব্ৰাহ্মণ্য অৰ্জন কৰিব পাৰে তেন্তে মই ব্ৰাহ্মণ হয় কিয় ক্ষেত্ৰীয় ধৰ্ম প্ৰচাৰ কৰিব নোৱাৰো। আৰু পৰম্পৰাৰ আৰম্ভ কৰিব। সেয়াই মোৰ দৃঢ়, সেয়াই মোৰ চূড়ান্ত সিদ্ধান্ত। গতিকে তুমিও তোমাৰ মনৰ বিলাস ত্যাগ কৰা।